নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি পোনপ্ৰথমে আৰম্ভ কৰিবলৈ ওলাইছোঁ কাৰ্বনৰ আৰু তাৰ যৌগৰ নামাকৰণৰ বিষয়ে। গতিকে ছাত্ৰ ছাত্ৰীসকলে বা সকলোৱে নিশ্চয় জানে, যেতিয়া এখন ঘৰত এটা ল'ৰা বা ছোৱালী জন্ম হয়, পোনপ্ৰথমে আমি তাৰ কি কৰোঁ? বিভিন্ন ধৰণৰ নামাকৰণ কৰোঁ। আমি চোৱাবলৈ যাওঁ, গৈ জ্যোতিষ শাস্ত্ৰৰ গুৰিত গৈ আমি বিভিন্ন ধৰণে নামাকৰণ কৰোঁ, যে কিহেৰে পৰিব নামটো, দৰে পৰিব নে ৰে পৰিব নে পৰে পৰিব, নহয় জানো? তাতো কিছুমান নিয়ম নীতিৰ মাজেৰে কৰা হয় চাগে, নাজানো। বাট আজি আমি আৰম্ভ কৰিম নামাকৰণ, কিন্তু কিহৰ? ছায়েন্সৰ, কেমেষ্ট্ৰিৰ কাৰ্বন আৰু তাৰ যৌগসমূহ। সেই যৌগসমূহৰ নামাকৰণনো কিদৰে কৰিব পাৰি? আমাৰ জানো জানিবলৈ মন নাযায়? মানুহৰ নাম কিদৰে কৰিব পাৰি আমাক নালাগে। তোমালোকৰ প্ৰত্যেকৰে একোটা ধুনীয়া ধুনীয়া নাম দিছে, সেইটো নামেই তোমালোকৰ কাৰণে যথেষ্ট। এতিয়া আমি কিন্তু জানিব লাগিব বিজ্ঞানৰ কাৰ্বন আৰু তাৰ যৌগসমূহৰ নামাকৰণসমূহ কিদৰে কৰিব পাৰি। কিদৰেনো সেই যৌগসমূহক বিভিন্ন ধৰণে নাম দিয়া হয়, যে যৌগসমূহৰ কিছুমান নাম থাকে, সেই নামসমূহ কিদৰে কি নিয়মত নামসমূহ আমি ব্যক্ত কৰিব পাৰোঁ বা নামসমূহ ক'ব পাৰোঁ। এনেই বিভিন্ন ধৰণে বিভিন্ন নাম কৈ দিলেই নহয়, সেইটো ছাত্ৰ ছাত্ৰীসকলে জানিছে। গতিকে আমি কেনেকেনো সেই নামসমূহ ক'ব পাৰোঁ বা নামসমূহ দিব পাৰোঁ, তাৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰিছোঁ কাৰ্বন আৰু তাৰ যৌগৰ আজিৰ ২ নম্বৰ পাৰ্টলৈ। গতিকে ইমান সময় আগৰ পাৰ্টটোত ছাত্ৰ ছাত্ৰীসকলক মই অৱগত কৰিছিলোঁ কাৰ্বনে সদায় চতু সহযোগিতা দেখুৱায়। কাৰ্বনে তাৰ চতু সহযোগিতা দেখুৱায়। একমানে এনেকৈ চাৰিটা কাৰ্বনে তাৰ চাৰিওফালে চাৰিটা যৌগৰ লগত কিদৰে গঠন হয় সেয়া অলপ দেখাইছিলোঁ। হাইড্ৰজেনৰ লগত কিদৰে গঠন হৈছিলে সেইটো দেখাইছিলোঁ। একবান্ধনিৰ বিষয়ে কৈছিলোঁ, দ্বিবান্ধনি ত্ৰিবান্ধনিৰ বিষয়ে কৈছিলোঁ। এযোৰ ইলেক্ট্ৰন ভাগ বতৰা যেতিয়া কাৰ্বনে কৰিব, তেতিয়া বা এযোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিলে কাৰ্বন বুলি নহয়, এযোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিলে একবান্ধনি হয়, দুযোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিলে দ্বিবান্ধনি, আৰু তিনযোৰ ইলেক্ট্ৰন যেতিয়া ভাগ বতৰা কৰিব, তিনযোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিলে ত্ৰিবান্ধনি হয়। এইখিনি আমি ইয়াৰ আগৰ পাৰ্টত আমি পাইছিলোঁ। এতিয়া আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ কাৰ্বনৰ এই বান্ধনিৰ সমূহৰ বিষয়ে জনাৰ আগতে কিছুমান কাৰ্বনৰ গুণৰ বিষয়ে। তাৰপিছতে আমি আৰম্ভ কৰিম এই নামাকৰণৰ এই অংশলৈ। গতিকে তাৰ আগতে দুটামান কাৰ্বনৰ বহুধা গুণযুক্ত কাৰ্বন বুলি কৈছে। ভাৰ্চিটাইল নেচাৰ অফ কাৰ্বন। কিনো নেচাৰ আছে আমি সেইকেইটা আমি জানি লওঁ। কাৰ্বনৰ দুটা নেচাৰ আছে। কাৰ্বনে সদায় কি কৰে? নিজৰ মাজতে বান্ধনি সৃষ্টি কৰে। কাৰ্বনে কাৰ্বনৰ লগতে বান্ধনি সৃষ্টি কৰি দীঘল শৃংখল গঠন কৰিব পাৰে, আৰু এই ধৰ্মটোকে আমি কওঁ কেটেইনেশ্যন বুলি কোৱা হয়। কাৰ্বনে, মই দেখাই দিছোঁ, কাৰ্বনে কি কৰে? নিজৰ মাজতে যিমান পাৰে দীঘল বান্ধনি গঠন কৰি গৈ থাকিব পাৰে, শৃংখল গঠন কৰি গৈ থাকিব পাৰে, আৰু কাৰ্বনৰ এই শৃংখল গঠন কৰা ধৰ্মটো কেটেইনেশ্যন বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকলে এইটো চাব, কাৰ্বন হেজ দ্য ইউনিক এবিলিটি, কাৰ্বনৰ এটা ইউনিক এবিলিটি আছে। কাৰ্বন হেজ দ্য ইউনিক এবিলিটি টু ফৰ্ম বন্ডছ উইথ আদাৰ এটমছ অফ কাৰ্বন। কাৰ্বনৰ বেলেগ এটমৰ লগত সি বন্ড কৰি বন্ড হৈ গৈ থাকিব পাৰে, আৰু গিভিং ৰাইজ টু এ লাৰ্জ মলিকিউলছ, বিভিন্ন সংখ্যক মলিকিউলছ হ'ব পাৰে। আৰু দিছ প্ৰপাৰ্টি, আৰু এই প্ৰপাৰ্টিটোকে কোৱা হয় কেটিনেশ্যন। কেটিনেশ্যন কি? এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ ক্লাছ 10, যে কাৰ্বনে নিজৰ মাজতে বান্ধনিৰ সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে, আৰু এই ধৰ্মটোকে কোৱা হয় কেটিনেশ্যন। ইম্পৰ্টেণ্ট নোট কৰি ল'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে। এতিয়া কাৰ্বন পৰমাণুবোৰ মই ক'লোৱে আগতে, একবান্ধনি বা দ্বিবান্ধনিৰে গঠন হ'ব পাৰে বা ত্ৰিবান্ধনিৰেও গঠন হ'ব পাৰে। একবান্ধনি এযোৰ ইলেক্ট্ৰন ভাগ বতৰা, দ্বিবান্ধনি দুযোৰ ইলেক্ট্ৰন ভাগ বতৰা, আৰু ত্ৰিবান্ধনি তিনযোৰ ইলেক্ট্ৰন ভাগ বতৰা।
এতিয়া এক বান্ধনীৰে গঠন হোৱা যৌগবোৰক আমি কওঁ কি বুলি কম সংপৃক্ত যৌগ আৰু দ্বি বান্ধনী আৰু ত্ৰি বান্ধনীৰে গঠিত যৌগবোৰক আমি কম অসংপৃক্ত যৌগ বুলি কম এটো এটা কিতাপত ছাত্ৰ ছাত্ৰীসকলে চাই ল'ব পাৰে কাৰ্বন পৰমাণুবোৰ এক বান্ধনীৰে সংযুক্ত হৈ সৃষ্টি হোৱা যৌগবোৰক সদায় সংপৃক্ত বা স্যাচুৰেটেড কাৰ্বন বুলি কোৱা হয় অকল যেতিয়া এটা সিঙ্গল বন্ড থাকিব সিঙ্গল বন্ড থাকিলে যিবোৰ কাৰ্বন এটো কৈছে যিবোৰ কাৰ্বন পৰমাণু সিঙ্গল বন্ডৰে গঠিত হ'ব সিঙ্গল বন্ড মানে এজোৰ ইলেক্ট্ৰন ভাগ বতৰা হ'ব তেনেকুৱা ধৰণৰ যৌগবোৰক তেনেকুৱা ধৰণৰ কম্পাউণ্ডবোৰক কি বুলি কোৱা হয় স্যাচুৰেটেড কম্পাউণ্ড বুলি কোৱা হৈছে বা সংপৃক্ত যৌগ আৰু যেতিয়া দ্বি বান্ধনী বা ত্ৰি বান্ধনীৰ দ্বাৰা জড়িত হ'ব দ্বি বান্ধনী আৰু ত্ৰি বান্ধনীৰে গঠিত যিবোৰ যৌগ দ্বি বান্ধনী আৰু ত্ৰি বান্ধনীৰে গঠিত যৌগবোৰক আমি কম আনস্যাচুৰেটেড কম্পাউণ্ড মানে অসংপৃক্ত যৌগ এটা ছাত্ৰ ছাত্ৰীসকলে ইমান সময়ে গম পালে যে কেটিনেশন কি কাৰ্বনে নিজৰ মাজতে শৃংখল গঠন কৰি গৈ থাকে মই এটা দেখাব বিচাৰিছো কেটিনেশন এটো কাৰ্বন এটা দুটা ইয়াৰ লগত গঠন হৈছে এটো কাৰ্বন এনেকা আমি গঠন কৰি গৈ থাকিব পাৰো ইয়াত চালে গম পাব ইয়াত এনেকা কাৰ্বন আমি বহাই গৈ থাকিব পাৰো ডট 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 হেফালে গৈ থাকিব গতে কাৰ্বনে কি কৰিব পাৰে নিজৰ মাজতে বান্ধনীৰ সৃষ্টি কৰি দীঘল শৃংখল গঠন কৰিব ই দীঘল হৈ গৈ থাকিব পাৰে তেনেকুৱা ধৰণৰ সেই কাৰণে কোৱা হয় কাৰ্বনক এই ধৰ্মটোক কোৱা হয় কাৰ্বনে নিজৰ মাজতে বান্ধনী সৃষ্টি কৰি যে দীঘল শৃংখল গঠন কৰে এটো কোৱা হয় কেটিনেশন এটো আমি গম পালো এক বান্ধনীৰ দ্বাৰা গঠিত কাৰ্বনৰ যৌগবোৰক কোৱা হয় সংপৃক্ত যৌগ আৰু দ্বি বান্ধনী আৰু ত্ৰি বান্ধনীৰ দ্বাৰা গঠিত যৌগবোৰক কোৱা হয় অসংপৃক্ত যৌগ বা আনস্যাচুৰেটেড কম্পাউণ্ডছ বুলি কোৱা হয় আমি এইটো গম পালো কাৰ্বনৰ এটা গুণ আৰু তাৰ পিছতে কৈছে যে কাৰ্বন পৰমাণুৰ মাজত হোৱা এই বান্ধনী যেটো কাৰ্বন বান্ধনী এই বান্ধনীটো অতি দৃঢ় হয় আৰু ষ্টেবল হয় ই সুস্থিৰ ই সদায় দৃঢ় আৰু সুস্থিৰ ছাত্ৰ ছাত্ৰীসকলে এটো এটা মনত ৰাখিব এই কাৰ্বন যেটো বান্ধনী সৃষ্টি হয় এই বান্ধনীটো অতিকৈ দৃঢ় আৰু ষ্টেবল ই সুস্থিৰ হয় সদায় এতিয়া কাৰ্বনৰ বহুধা গুণ বুলি কওঁতে 2 নম্বৰ গুণটো আহিলে 2 নম্বৰ গুণটো কৈছে যেহেতু কাৰ্বনৰ যোজ্যতা 4 ই আন 4টা কাৰ্বন বা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত ই সহযোজী বান্ধনী গঠন কৰে আমি আগতে কৈছিল কাৰ্বনৰ যোজ্যতা 4 সদায় তাৰ চাৰিওফালে 4ডাল বন্ড এটো এটা মনত ৰাখিব ছাত্ৰ ছাত্ৰীসকলে পিছ আগতে তাৰ চাৰিওফালে কিন্তু ইয়াত চাওক কাৰ্বনৰ চাৰিওফালে 4ডাল বন্ড থাকিবই লাগিব 2 3 4 ই হাইড্ৰোজেনৰ লগত সব সিঙ্গল বন্ড কৰিছে মুঠতে ইয়াত কাৰ্বনৰ চাৰিওফালে আমি যেতিয়া নামাকৰণ কৰিম বা গঠন আকিম কাৰ্বনৰ চাৰিওফালে ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব 4ডাল বন্ড থাকিবলৈ এটো এডাল বন্ড বুজাইছে ইয়াত যদি ডবল বন্ড থাকিলেতেন তেতিয়া দুটা আমি গন্তি কৰিলো 1 2 3 4 এনেকুৱা হলতেন মুঠতে ইয়াত চাৰিওফালে এডাল বন্ড 1 2 3 4 4টা বন্ড থাকিবই লাগিব কাৰণ কাৰ্বনৰ ভ্যালেন্সি 4 আমি আগতে পাইছিলো কাৰ্বনে চতু সহযোজিতা দেখুৱায় এটা 2 নম্বৰ গুণটো হৈছে কাৰ্বনৰ 2 নম্বৰ গুণটো কোলে যে ই অক্সিজেন নাইট্ৰোজেন ক্লোৰিন ব্ৰোমিন এইবোৰ মৌলৰ লগত লগ লাগি যৌগ গঠন কৰে কাৰ্বন অকল কাৰ্বন আৰু হাইড্ৰোজেন আৰু কাৰ্বন আৰু হাইড্ৰোজেনৰ দ্বাৰা গঠিত যৌগবোৰক হাইড্ৰোকাৰ্বন বুলি কোৱা হয় গতে কাৰ্বন আৰু হাইড্ৰোজেনৰ উপৰিও কি কৰে কেতিয়াবা কিছুমান ক্লোৰিন ব্ৰোমিন এনেকুৱা ধৰণৰ মৌলৰ লগত লগ লাগিও যৌগ গঠন কৰে কিন্তু কি হয় মৌলৰ লগত কাৰ্বন লগ লাগি বহুতো যৌগ গঠন হয় যাৰ ধৰ্ম বিশেষকৈ নিৰ্ভৰ কৰে কিন্তু সেই অনা কাৰ্বন এতিয়া এই কাৰ্বনে ক্লোৰিনৰ লগত লগ লাগিল ধৰি ললো ক্লোৰিনৰ লগত লগ লাগি এটা যৌগ গঠন কৰিলে তেতিয়া তাৰ যেটো ধৰ্ম হ'ব এই যৌগটোৰ যেটো ধৰ্ম হ'ব সেই ধৰ্মটো নিৰ্ভৰ কৰিব সেই অনা কাৰ্বন যেটো ক্লোৰিন লগ লাগিল সেই ক্লোৰিনৰ ধৰক ব্ৰোমিন লগ লাগিল যেটো অনা কাৰ্বন মৌল লগ লাগিছিলে সেই মৌলটোৰ ধৰ্মৰ লগত ই নিৰ্ভৰ কৰে বুলি কৈছে সেই মৌলটোৰ ধৰ্মৰ ওপৰত ই নিৰ্ভৰ কৰে আৰু সেই যেটো যৌগটোক কি বুলি কোৱা হয় সেই যৌগটোৰ বিষম পৰমাণু বুলি কোৱা হয় সেই অনা কাৰ্বন মৌলটোক বিষম পৰমাণু বুলি কোৱা হয় জানা ধৰি ললো এটো এটা ইয়াত দিছে এটো মিথেনৰ এটা ক্লোৰোমিথেন আকিছো ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব এটো মিথেন
ক্ল'ৰমিথেনত ক্ল'ৰিন লগ লাগিল অনা কাৰ্বন ক্ল'ৰিন, গতিকে এইটো গোটেই ধৰ্মটোক এই যৌগটোৰ এই মৌলটোৰ ওপৰত ক্ল'ৰিনৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু ইয়াক ক্ল'ৰিনক কোৱা হ'ব বিষম পৰমাণু। ক্ল'ৰিনকেই কোৱা হ'ব ধৰক বিষম পৰমাণু বা হেটেৰো এটমছ বুলিও কোৱা হেটেৰো এটম বুলিও কোৱা হয়। ইয়াত কৈছে কাৰ্বনে দৃঢ় বান্ধনি গঠন কৰাৰ কাৰণ কি? কেতিয়াবা সুধিব পাৰে। কাৰ্বনে যে বান্ধনি গঠন কৰে সেইটো দৃঢ় হয়। কাৰ্বনৰ বান্ধনি দৃঢ় হোৱাৰ কাৰণটো কি? কৈছে যে ইয়াৰ আকাৰ বৰ ক্ষুদ্ৰ, যাৰ ফলত পৰমাণু গৰ্ভত থকা প্ৰোটনবিলাকে ভাগ বতৰা কৰি ইলেক্ট্ৰনযোৰ আকৰ্ষণ কৰিব পাৰে। ইয়াৰ আকাৰটো ক্ষুদ্ৰ হয়, গতিকে এই ইলেক্ট্ৰনবোৰক ভাগ বতৰা কৰি ধৰি ৰাখিব পাৰে। ডাঙৰ আকৃতিৰ মৌলৰ গঠন কৰা বান্ধনি দুৰ্বল হয়। যিমানেই ডাঙৰ হৈ যায় সি গঠন কৰা বান্ধনিবোৰো সিমানেই দুৰ্বল হৈ গৈ থাকে। এতিয়া আমি নামাকৰণৰ বিষয়ে আমি পাইছিলোঁ, ছাত্ৰ ছাত্ৰীসকলক কৈছিলোঁ যে নামাকৰণৰ বিষয়ে আজি ক'ম। এতিয়া নামাকৰণৰ বিষয়ে বুলি কওঁতে ছাত্ৰ ছাত্ৰীসকলে প্ৰথমে কেইটামান কথা জানি ল'ব লাগিব নামাকৰণ কৰাৰ আগতে। প্ৰথম আমি তিনিটা শব্দ আমি ছাত্ৰ ছাত্ৰীসকলে পাইছোঁ চাগে, এলকেন, এলকিন, এলকাইন। এলকেন, এলকিন আৰু এলকাইন। এতিয়া এক বান্ধনি আমি পাইছিলোঁ, ডি বান্ধনি, ডাবল বন্ড পাইছিলোঁ, ট্ৰিপল বন্ড পাইছিলোঁ। এক বান্ধনি, ডি বান্ধনি আৰু ত্ৰিবান্ধনি আমি পাইছিলোঁ। যিবোৰ মৌলত এক বান্ধনি থাকিব, যৌগত এক বান্ধনি থাকিব, এক বান্ধনি থাকিলে সেইবোৰ হ'ব এলকেন। ডি বান্ধনি থাকিলে এলকিন। মনত ৰাখিব, ইয়াৰ পৰা পিছত গৈ নামাকৰণত এইখিনি প্ৰয়োজন হ'ব। এলকেন এক বান্ধনি থাকিলে, ডি বান্ধনি থাকিলে এলকিন কিন আৰু ত্ৰিবান্ধনি থাকিলে এলকাইন। নামাকৰণ এই এলকেন, এলকিন, এলকাইনৰ ওপৰতেই হয়। সেইকাৰণে মই আকৌ কৈছোঁ, এক বান্ধনি থাকিলে এলকেন, ডি বান্ধনি থাকিলে এলকিন আৰু ত্ৰিবান্ধনি থাকিলে এলকাইন হ'ব। গতিকে তাৰ আগতে নামাকৰণ কৰাৰ আগতে আমি কেইটামান কথা জানি ল'ব লাগিব। আৰু এই নামাকৰণ যে কৰা হয়, এই হাইড্ৰকাৰ্বনবোৰক যেতিয়া নামাকৰণ কৰা হয়, নাম দিয়া হয়, নাম দিওঁতে কেইটামান কথা মনত ৰাখিব লাগিব। প্ৰথমে ভিত্তি কৰে কাৰ্বনৰ ওপৰত। কিমান কাৰ্বন আছে, কিমানটা কাৰ্বন আছে তাৰ ওপৰত ভিত্তি কৰিহে নামাকৰণ কৰা হয়। গণনা কৰিম। এতিয়া আমি কি কৰিম, কেনেকৈ নাম দিম আমি গণনা কৰিম। আমি নাম দিব পৰা হৈ গ'লোঁ। গতিকে নাম দিব পৰা হ'বলৈ হ'লে আমি কেইটামান কথা জানি ল'ব লাগিব, আমি সেইকেইটা শিকি লওঁ। গতিকে নাম দিব পৰা হ'বলৈ হ'লে আমি প্ৰথমে জানিব লাগিব কাৰ্বনৰ সংখ্যা কিমান আছে। ধৰি ল'লোঁ, মই ইয়াত দেখাব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক, ইয়াত কাৰ্বন আছে কেইটা? এই গোটেই যৌগটোত কাৰ্বন আছে এটা। ইয়াত কাৰ্বন আছে দুটা। ইয়াত কাৰ্বন আছে তিনিটা। ক'ৰবাত চাৰিটা থাকিব পাৰে, ক'ৰবাত পাঁচটা থাকিব পাৰে ছাত্ৰ ছাত্ৰীসকলে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ এতিয়া ক্লাছ 10ৰ কাৰণে অকল 6টালৈকে থাকিলে গম পালেই হ'ল। তথাপি মই 10টালৈকে কি হয় নামাকৰণটো কৈ দিম, কিন্তু ছাত্ৰ ছাত্ৰীসকলে 6টালৈকে গম পালেই 10ৰ কাৰণে যথেষ্ট। আৰু পিছত গৈ 10 এনেকৈ ওপৰ ক্লাছলৈ যিমান আগবাঢ়ি যাব সিমানেই বেছিকৈ লাগিব। এতিয়া 6টালৈকে হৈ যাব। গতিকে ইয়াত চাব পাৰিব ছাত্ৰ ছাত্ৰীসকলে, যেতিয়া ইয়াত কাৰ্বন কেইটা আছে চাওক। ফাৰ্ষ্টটোত কাৰ্বন এটা আছে, গতিকে এটা কাৰ্বন থাকিলে তাক ক'ব প্ৰথম। বাকীখিনি পিছত গোটেইখিনি শিকিম। আমি অলপ অলপকৈ শিকিব লাগিব। একেবাৰতে গোটেইখিনি শিকিবলৈ গ'লে আমাৰ প্ৰব্লেম হ'ব। সেইকাৰণে প্ৰথমকৈ আমি কাৰ্বনৰ নাম জানি লওঁ। সেইটো মনত ৰাখি লোৱা। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম কাম হৈছে কাৰ্বনৰ সংখ্যাটোৰ ওপৰত নামটো মনত ৰাখি ল'ব লাগিব। তাৰপিছত আমি বাকীখিনি শিকিম। যেতিয়া এটা কাৰ্বন থাকে, এটা কাৰ্বন থাকিলে তাক কোৱা হয় মিথেন। দুটা কাৰ্বন থাকিলে ইথেন। তিনিটা কাৰ্বন থাকিলে প্ৰপেন। চাৰিটা কাৰ্বন থাকিলে বিউটেন। এনেকৈ নামাকৰণ হৈ হৈ গৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে আকৌ নোট কৰি ল'ব পাৰে। মই কৈ গৈছোঁ, ছাত্ৰ ছাত্ৰীসকলে বহীত উঠাই গ'লে তেতিয়া পিছতটো সুবিধা হ'ব। কাৰ্বন এটা মিথেন, কাৰ্বন দুটা ইথেন, কাৰ্বন তিনিটা প্ৰপেন, কাৰ্বন চাৰিটা বিউটেন, কাৰ্বন পাঁচটা পেণ্টেন, কাৰ্বন ছটা হেক্সেন, কাৰ্বন সাতটা হেপ্টেন। আকৌ এবাৰ ৰিপিট কৰিছোঁ, কাৰ্বন এটা মিথেন। ছাত্ৰ ছাত্ৰীসকলে লিখি যাব। কাৰ্বন দুটা থাকিলে ইথেন, তিনিটা থাকিলে প্ৰপেন, কাৰ্বন চাৰিটা থাকিলে বিউটেন, কাৰ্বন পাঁচটা থাকিলে পেণ্টেন,
কাৰ্বন 6টা থাকিলে হেক্সেন, কাৰ্বন 7টা থাকিলে হেপ্টেন, কাৰ্বন 8টা থাকিলে অক্টেন, কাৰ্বন 9টা থাকিলে ননেন, আৰু কাৰ্বন 10টা থাকিলে ডেকেন। হৈ গ'ল চাগে নোট কৰা? আমাক 6টা লাগে কিন্তু ইম্পৰ্টেণ্ট, আৰু কিতাপতো এইখিনি আছেই, ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব। গতিকে আমি প্ৰথম এতিয়া আমি মনত ৰাখি থ'ব লাগিব, ছাত্ৰ ছাত্ৰীসকলে নামাকৰণ কৰিবলৈ যোৱাৰ আগতে ছাত্ৰ ছাত্ৰীসকলে এইটো মনত এতিয়া প্ৰথম মনত আওৰাই লওক যে কাৰ্বন 3টা থাকিলে কি হয়? গুড, প্ৰপেন। কাৰ্বন 5টা থাকিলে গুড, পেণ্টেন। গতিকে আমি এনেকৈ নোচোৱাকৈ ক'ব পাৰিব লাগিব। কাৰ্বন 1টা থাকিলে কি হয়? কাৰ্বন 2টা থাকিলে কি হয়? কাৰ্বন 3টা থাকিলে কি হয়? আমি এলকেন, এলকিন, এলকাইন পিছত পাম। তাৰ আগতে আমাক প্ৰথম জানি ল'ব লাগিব কাৰ্বনৰ সংখ্যাৰ ওপৰত নামাকৰণৰ কেনেকৈ কৰা হয়। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলে গম পালে, ছাত্ৰ ছাত্ৰীসকলে গম পোৱা হ'ল চাগে, 1টা থাকিলে মিথেন, 2টা থাকিলে ইথেন, 3টা থাকিলে প্ৰপেন, 4টা থাকিলে বিউটেন, 5টা থাকিলে পেণ্টেন, 6টা থাকিলে হেক্সেন। এইখিনিলৈকে ছাত্ৰ ছাত্ৰীসকলে একদম ভালকৈ মনত ৰাখক, 6টালৈকে। কিন্তু তাৰ পিছৰকেইটাও লাগিব পিছলৈ, কিন্তু এতিয়া 6টালৈকে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মষ্ট ইম্পৰ্টেণ্ট। গতিকে আমি পালোঁ কাৰ্বনৰ বিষয়ে। এতিয়া আমি তাৰ আগতে এতিয়া মই দেখাই গৈছোঁ, ঠিক আছে। এতিয়া আমি পালোঁ এটা কাৰ্বন, এটা কাৰ্বনত কোৱা হয় মিথেন। তাৰ চাৰিওফালে কি আছে? 4টা হাইড্ৰজেন আছে আৰু এক বান্ধনি হৈ আছে। গতিকে এইটো হ'ল মিথেন। তাৰপিছত আহিলে ইথেন, মানে এলকেনৰ পৰা আহিছে মিথেন, ইথেন আহিছে। ইথেনত চাওঁ, ইথেন বুলি কওঁতে আমি কেনেকৈ, ইথেন বুলি ক'লে কেতিয়াবা আমাক কি হয়, নামটো কৈ দিব, লিখিব লাগিব ইথেন। গতিকে ইথেন কৈছে মানে এলকেন। ইথাইন, ইথাইন ক'লে এইটো এলকাইনলৈ যাবগৈ। ইথিন ক'লে এলকিনলৈ যাব। এইখিনি পিছত পাব। গতিকে মই কনফিউজ নকৰাওঁ, এতিয়া প্ৰথম সৰুৰ পৰা আৰম্ভ কৰিছোঁ। লাগিলে নেক্সট পাৰ্টটোত মই আৰু ইয়াতকৈ বিশদভাৱে ইয়াৰ মাজলৈ যাবলৈ চেষ্টা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব, ইয়াত কাৰ্বন আছে কেইটা? ইথেন বুলি ক'লে, গতিকে কাৰ্বন আছে কেইটা? 2টা। 2টা কাৰ্বন থাকিলে আমি গম পাম ইথেন, বা যদি আমাক ইথেন লিখিবলৈ দিয়ে তেতিয়া তাত থাকিব কাৰ্বন 2টা। আৰু আমি কিন্তু এটা কথা মনত ৰাখিব লাগিব, আমি পাইছিলোঁ কাৰ্বনে সদায় চৌটো সহযোগিতা দেখুৱায়। গতিকে এটা কাৰ্বনৰ চাৰিওফালে কেইটা বন্ধ হ'ব? অকল সদায়, এইটো একদম ইম্পৰ্টেণ্ট কথা, মনত ৰাখিবলগীয়া কথা। এটা কাৰ্বনৰ চাৰিওফালে বন কেইডাল হ'ব? 4ডাল। সদায় 4ডাল বন্ধ হ'ব। গতিকে সংকেত আকোতে সেই বস্তুটো মনত ৰাখিবই লাগিব, এটা কাৰ্বনৰ এগেইনষ্টত তাৰ চাৰিওফালে মাত্ৰ 4ডাল বন্ধহে দিব পৰা যাব। 4ডাল বন্ধ দিবই লাগিব। গতিকে ইয়াত চাব, ইয়াত কাৰ্বন এইটো আছে, এইটো কাৰ্বনৰ চোৱা বন কেইডাল আছে চাব পাৰিবা ছাত্ৰ ছাত্ৰীসকলে। এডাল, এই 8ডালে এডাল বন বুজাইছে, এডাল, 2ডাল, 3ডাল, 4ডাল। গতিকে এইটো ঠিকে আছে, এটা কাৰ্বনৰ 4ডাল। আকৌ এইটো কাৰ্বনৰ চোৱা, এডাল, 2ডাল, 3ডাল, 4ডাল। এইটো কাৰ্বনৰো 4ডাল বন আছে। গতিকে এইটো আমাৰ শুদ্ধ হৈছে। এনেকৈ আমি শুদ্ধ হৈছে নাই চাব পাৰোঁ। এটা কাৰ্বনত 4ডাল বন থাকিব। ঠিক আছে, এইবাৰ আমি আঁকিবলৈ আহিলোঁ প্ৰপেন। প্ৰপেনটোত চাওঁ, প্ৰপেন বুলি কোৱাৰ লগে লগে আমাৰ কাৰ্বন পৰমাণুৰ সংখ্যা কেইটা হ'ব? 3টা। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক দেখুৱাব বিচাৰিছোঁ 3টা দিয়া হৈছে, 1, 2, 3। গতিকে এটা কাৰ্বনৰ এগেইনষ্টত 4ডাল বন থাকিবই। আমি আঁকিবলৈও শিকিব লাগিব, অকল নাম দিবলৈ শিকিলে নহ'ব, নাম ক'লে আমি আঁকিবলৈও শিকিব লাগিব। এইটো পিছলৈকো লাগিব। সেইকাৰণে আমি কেনেকৈ নাম আঁকিছোঁ, কাৰ্বন আঁকিলোঁ, কাৰ্বন দিলোঁ। প্ৰপেন বুলি কোৱাৰ কাৰণে আমি 3টা কাৰ্বন দিলোঁ প্ৰথম। দিয়াৰ পিছত এটা কাৰ্বনৰ 4ডাল লাগিব, এডাল, 2, 3, 4। আকৌ ঠিক এইটো কাৰ্বনৰ এইফালে এডাল, সিফালে এডাল, 2ডাল, তলত এডাল, 3ডাল, ওপৰত এডাল, 4ডাল। আৰু এইটো কাৰ্বনৰ এইফালে এডাল, 2ডাল, 3ডাল, 4ডাল। ইয়াৰ চাৰিওফালে কেইডাল বন আছে? 4ডাল বন আছে। এইটো মনত ৰাখিব ছাত্ৰ ছাত্ৰীসকলে। এইটো কাৰ্বন আৰু হাইড্ৰজেনৰ যৌগ, আৰু কাৰ্বন আৰু হাইড্ৰজেনৰ যৌগক একেলগে আমি হাইড্ৰ'কাৰ্বন বুলিও কওঁ। গতিকে মই এতিয়া মিথেনটো দেখাই দিলোঁ, ইথেন দেখাই দিলোঁ, প্ৰপেন দেখাই দিলোঁ। ছাত্ৰ ছাত্ৰীসকলে কমেণ্ট বক্সত যদি পাৰে আঁকি পেলাই ফটো উঠাই হ'লেও মোক দিলে ভাল পাম। ইথেন, মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেণ্টেন, হেক্সেন, এনেকৈ হেক্সেনলৈকে অন্ততঃ ছাত্ৰ ছাত্ৰীসকলে নিজে আঁকিবলৈ চেষ্টা কৰিব। যিমানেই চেষ্টা কৰিব তেতিয়াহে পাৰিব। এইখিনিকো লাগিলে আঁকক, নোচোৱাকৈ আঁকক। আৰু
প্ৰপেনলৈকেহে মই অকাই দিছোঁ গতিকে বিউটেন হেক্সেন আৰু যদি কিবা বুজি নোপোৱা কিবা কথাও থাকে তেতিয়া কমেণ্ট বক্সত কমেণ্ট কৰিলে মই যিমান পাৰোঁ নেক্সট ভিডিঅ'টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক দিবলৈ চেষ্টা কৰিম এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলে আমি গম পালোঁ তিনিটা মই দেখাই দিলোঁ মিথেন ইথেন প্ৰপেন এতিয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰপেনৰ পিছত আছিলে কি 4টা কাৰ্বন বিউটেন তাৰপিছত আছিল 5টা কাৰ্বন পেণ্টেন 6টা কাৰ্বন হেক্সেন ছাত্ৰ ছাত্ৰীসকলে প্ৰথম সেই তিনিটা আঁকিবলৈ চেষ্টা কৰিম আৰু তাৰ পিছতে মই আকৌ এলকিন কেনেকৈ হয় মিথাইন কেনেকৈ মিথানল কেনেকৈ হয় ইথেন কেনেকৈ হয় ইথিন কেনেকৈ হয় ইথাইন কেনেকৈ হয় একেদিনাই গোটেইখিনি কৰাই দিলে কনফিউজ হৈ যাব গতিকে সেই ইথাইন ইথিন ইথাইন এইখিনি এলকেন এলকিন এলকাইনৰ যেনেকৈ তিনিটা ভাগ আছে তেনেকৈ ইথেনৰো তিনিটা ভাগ আছে ইথেন ইথিন ইথাইন এলকেন এলকিন এলকাইন যেনেকৈ ইথেন ইথিন ইথাইন আৰু ইয়াত খালি অন্য সলনি নহয় কাৰ্বনৰ কথাটো মই সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক মনত ৰাখিবলৈ কৈছোঁ নাম কিন্তু কাৰ্বনৰ ওপৰত ভিত্তি কৰিয়ে হ'ব কাৰ্বন দুটা থাকিলে ইথেন সেইটো ইথানৰ লগতেই হ'ব কিন্তু বান্ধনিৰ লগত কথা আছে ডি বন ডবল বন থাকিলে ইথিন হ'ব ট্ৰিপল বন থাকিলে ইথাইন হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলে এই কথাখিনি প্ৰথম মনত ৰাখক এটা কাৰ্বন মিথেন দুটা কাৰ্বন ইথেন এইখিনি মনত ৰাখক আৰু তাৰপিছত নিজে নিজে প্ৰেক্টিছ কৰক মই পিছৰখিনি আৰু পিছৰ ভিডিঅ'ত মই ইয়াৰ বিষয়ে দিবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ ইয়াৰ পিছতো আছে গঠন সমযোজী মই সেইটো অকণমান ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰি যাওঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে গতিকে গঠন সমযোজীনো কি ষ্ট্ৰাকচাৰেল আইচোমাৰ বুলি কোৱা হয় ষ্ট্ৰাকচাৰেল আইচোমাৰ মই এটা আঁকি দিছোঁ ছাত্ৰ ছাত্ৰীসকলে নাম কওক সেইটো কি হ'ব পাৰে এটা দুটা তিনিটা চাৰিটা ইয়াত 4টা কাৰ্বন আছে গতিকে এইটো কি হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে নিজে কওক 4টা কাৰ্বন আছে 4টা কাৰ্বন থাকিলে গুড 4টা কাৰ্বন আছে গতিকে ই কি হ'ব কওক বিউটেন গুড 4টা কাৰ্বন আছে গতিকে ই হ'ব বিউটেন তাৰ সংকেত হৈছে চাওক ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব C4H10 এইটো হৈছে আমি সংকেত লিখিছোঁ এই সংকেতটো ক'ৰ পৰা লিখিলোঁ এই সংকেতটো লিখিলোঁ কাৰ্বন 1 2 3 4 4টা কাৰ্বন আছে গতিকে C4 হাইড্ৰজেনটো গন্তি কৰক 1 2 3 4 5 6 7 8 9 10 গতিকে হাইড্ৰজেন 10টা আছে C4H10 গতিকে সংকেত এইটো হৈছে কি এইটোৰ নাম হৈছে কি বিউটেন গতিকে এতিয়া বিউটেনটো আমি এইটো আঁকিছোঁ বিউটেনেই ঠিক আকৌ মই বিউটেন আঁকিবলৈ দিলোঁ ছাত্ৰ ছাত্ৰীসকলক এজন ছাত্ৰই আকৌ এনেকৈ আঁকিলে ইয়াতো কেইটা চাওক 1 2 এফালে এটা কাৰ্বন 3টা এফালে এটা কাৰ্বন 4টা আৰু হাইড্ৰজেন গতিকে C4 ঠিক আছে হাইড্ৰজেন 1 2 3 4 5 6 7 8 9 10 ঠিক আছে নে ঠিক আছে 1 2 3 4 5 6 7 8 9 10 ঠিক আছে ইয়াতো 10টাই আছে আৰু এটা কথা চাব লাগিব আকোতে প্ৰত্যেক কাৰ্বনৰ 4টাকে আছে নাই এইটো কাৰ্বনৰ 4ডাল বান্ধনি আছে ইয়াতো 4ডাল আছে ইয়াতো 4ডাল আছে ইয়াতো 4ডাল আছে ঠিক আছে এইটো শুদ্ধ হৈছে এইটোত চাওক এইটো কাৰ্বনৰ 4ডাল আছে এইটো কাৰ্বনৰ এডাল দুডাল তিনডাল 4ডাল আছে এইটো কাৰ্বনৰ 1 2 3 4 এইটো কাৰ্বনৰ 1 2 3 4 গতিকে এইটো শুদ্ধ হৈছে গতিকে এতিয়া ছাত্ৰ ছাত্ৰীসকলক যেতিয়া মই আঁকিবলৈ দিছিলোঁ বিউটেন ছাত্ৰ ছাত্ৰীসকলে কৰিলে কি এজন ছাত্ৰই আঁকি দিলে C4H10 এনেকৈ মই এইটোও শুদ্ধ দিলোঁ এজনে আঁকি দিলে C4H10 এনেকৈ গতিকে ইয়াত মই দুই ধৰণে আঁকি দিলোঁ এইটো ধৰণে আঁকিলোঁ এই ধৰণে আঁকিলোঁ এতিয়া ষ্ট্ৰাকচাৰেল আইচোমাৰ বুলি কোৱা হয় ষ্ট্ৰাকচাৰেল আইচোমাৰ বুলি কওঁতে মই ছাত্ৰ ছাত্ৰীক দেখাব বিচাৰিছোঁ যিবোৰ যৌগৰ এতিয়া চাওক ইয়াত সংকেতটো কি আছে C4H10 আণৱিক সংকেত কি আছে C4H10 যিবোৰ যৌগৰ আণৱিক সংকেত থাকে কিন্তু গঠন সংকেত বেলেগ বেলেগ তেনেবোৰ যৌগকে কোৱা হয় গঠন সমযোজী যৌগ বা ষ্ট্ৰাকচাৰেল আইচোমাৰ বুলিও কোৱা হয় গতিকে সাচ কম্পাউণ্ডছ উইথ আইডেণ্টিকেল মলিকুলাৰ ফৰ্মুলা যিবোৰ কম্পাউণ্ড আইডেণ্টিকেল মলিকুলাৰ ফৰ্মুলা আছে বা ডিফাৰেণ্ট ষ্ট্ৰাকচাৰ কিন্তু সিহঁতৰ ষ্ট্ৰাকচাৰটো গঠনটো ডিফাৰেণ্ট হয় তেনেকুৱা ধৰণৰ যৌগ কম্পাউণ্ডছক কোৱা হয় ষ্ট্ৰাকচাৰেল আইচোমাৰ মনত ৰাখিব ছাত্ৰীসকলে আইডেণ্টিকেল মলিকুলাৰ ফৰ্মুলা কিন্তু মলিকুলাৰ ফৰ্মুলা একেই কিন্তু ডিফাৰেণ্ট ষ্ট্ৰাকচাৰ সিহঁতৰ গঠন বেলেগ বেলেগ মই দেখুৱালোৱেই যে দুটা ধৰণে আঁকিলে
গতিকে গঠনটো বেলেগ বেলেগ হ'ল কিন্তু সিহঁতৰ C4H10 হ'ল দুইটাৰে যেনেকুৱা ধৰণৰ কম্পাউণ্ডছক কোৱা হয় ষ্ট্ৰাকচাৰেল আইচোমাৰ বুলিও কোৱা হয় ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ পেণ্টেনৰ ক্ষেত্ৰত ষ্ট্ৰাকচাৰেল আইচোমাৰ আঁকিব পাৰিব বা বিভিন্ন বিউটেন পেণ্টেন এনেকৈ যিখিনি আছে হেক্সেন তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰেল আইচোমাৰ আঁকিব পাৰিব এতিয়া ছাত্ৰ ছাত্ৰীসকলে তাৰ আগতে তাৰ পিছতে আৰু এটা কথা জানিব লাগিব চাইক্লোহেক্সেন বা হেক্সেন এতিয়া চাওক ইয়াত 6টা আছে কাৰ্বন পৰমাণু ইয়াত 6টা আছে 1 2 3 4 5 6 গতিকে 6টা আছে গতিকে ইয়াত 6টাটো কি হৈ আছে সাইকেল হৈ আছে এই 6টাটো কি হৈ আছে সাইকেল হৈ আছে গতিকে সাইকেল হৈ থাকিব যেতিয়া বন্ধ হৈ থাকিব তেতিয়াহলে তাক কোৱা হ'ব সাইক্লো এতিয়া ইয়াত বন্ধ হৈ কেইটা কাৰ্বন আছে মই আগতেই কৈছিলো নামাকৰণ হ'ব সদায় কাৰ্বনৰ ওপৰত ভিত্তি কৰি গতিকে মই আগতেই কৈছিলো ইয়াত কাৰ্বন কেইটা আছে 1 2 3 4 5 6টা গতিকে 6টা কাৰ্বন থাকিলে তাৰ নামাকৰণ হ'ব হেক্সেন সাইকেল হৈ আছে গতিকে তাৰ নাম হ'ব সাইক্লোহেক্সেন গুড এতিয়া ছাত্ৰ ছাত্ৰীসকলে গম পালে চাগে সাইকেল হৈ থাকিলে কেনেকৈ নামাকৰণ কৰা হয় সাইকেল হৈ থাকিলে তাৰ আগত সাইক্লো আহিব আৰু সাইক্লোহেক্সেন হৈ যাব সাইক্লোহেক্সেন এটা সাইক্লোহেক্সেন হোৱাৰ আগতে সাইক্লোহেক্সেনৰ গোটেই গঠন সমযোজিটো আঁকিবলৈ আহে এটো 2 নম্বৰৰ বা আহে কেতিয়াবা 1 নম্বৰো আহে এটো আঁকিবলৈ হলে কেনেকৈ আঁকিব লাগিব ছাত্ৰ ছাত্ৰীসকলে ইয়াত এবাৰ চালে ভালকৈ গম পাব ইয়াত কাৰ্বন আছে 1 2 3 4 5 6টা গতিকে 6টা কাৰ্বন আছে C6 হ'ব C6 কাৰ্বন 6টা আছে গতিকে এটো আহিলে হেক্সেন ঠিক আছে এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলে খালি এটা কথা মনত ৰাখিব লাগিব প্ৰত্যেক কাৰ্বনৰ এগেইনষ্টত কেইটা হাইড্ৰোজেন থাকিব কেইটা বান্ধনী থাকিবই লাগিব গুড 4টা গতিকে ইয়াত চাও 4টা আছে নাই যদি 4টা আছে তেতিয়াহলে আমাৰ শুদ্ধ হৈছে গতিকে কাৰ্বন 1 2 3 4 এটো কাৰ্বন 1 2 3 4 ডাল বান্ধনী 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 মানে প্ৰত্যেকটো কাৰ্বনৰ এগেইনষ্টত 4 ডাল বান্ধনী আছে গতিকে আমি গম পালো যে এটো আমাৰ শুদ্ধ হৈছে আৰু ইয়াৰ গঠন সংকেতটো লিখিবলৈ কি কৰা হয় কাৰ্বন গন্তি কৰিলো 6টা আছে C6 লিখিলো হাইড্ৰোজেন গন্তি কৰিলো 1 2 3 4 5 6 7 8 9 10 11 12 হাইড্ৰোজেন কেইটা আছে 12টা আছে গতিকে আমি লিখি দিলো H12 আৰু এটো সাইকেল আঁকিলো গতিকে এটো 6টা কাৰ্বন আছে হেক্সেন আহিল আৰু সাইকেল হোৱাৰ কাৰণে আহি গল সাইক্লোহেক্সেন এটা সাইক্লোহেক্সেন আঁকিবলৈ আহে কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলৰ গঠন সংকেত আঁকা সাইক্লোহেক্সেনৰ যেতিয়া ছাত্ৰ ছাত্ৰীসকলে আঁকিব পাৰিব কিন্তু আৰু এটা গঠন সংকেত আঁকিবলৈ আহে বেনজিনৰ আঁকিবলৈ হলে ইয়াত চাওক একেই ইয়াতো 6টা আছে কিন্তু এটো বেনজিন কেনেকৈ হ'ল তাতো এটা কথা থাকিব ইয়াত কাৰ্বন 1 2 3 4 5 6টা ইয়াত বেনজিন হ'ল কিহৰ কাৰণে হ'ল চাওক বেনজিন ইয়াৰ নামাকৰণ হোৱাৰ কাৰণটোই হ'ল ইয়াত এক বান্ধনী আছে সেকেন্ডটোত আকৌ দ্বি বান্ধনী আছে থাৰ্ডটো আকৌ এক বান্ধনী আকৌ দ্বি বান্ধনী আকৌ এক বান্ধনী আকৌ দ্বি বান্ধনী মানে একান্তৰভাৱে এডাল যদি এক বান্ধনী এডাল দ্বি বান্ধনী এডাল এক বান্ধনী এডাল দ্বি বান্ধনী এটো গতিকে ইয়াত ডবল বন্ড থকাৰ কাৰণে এটো কি হৈ যাব এলকিন মূলক হৈ যাব অসম্পৃক্ত হৈ যাব এটো সংপৃক্ত হৈ থকা নাই এক বান্ধনী থাকিলে সংপৃক্ত যৌগ স্যাচুৰেটেড কম্পাউণ্ড হয় আৰু দ্বি বান্ধনী থাকিলে আনস্যাচুৰেটেড কম্পাউণ্ড গতিকে এটো আনস্যাচুৰেটেড কম্পাউণ্ড আৰু এটো হৈছে বেনজিনৰ গঠন সংকেত বেনজিনৰ গঠন সংকেতটো মনত ৰাখিবা ইয়াত একান্তৰভাৱে এক বান্ধনী দ্বি বান্ধনী এক বান্ধনী দ্বি বান্ধনী এক বান্ধনী দ্বি বান্ধনী থাকে এতিয়া ইয়াত ক্ষেত্ৰটো কাৰ্বনৰ লগত আমি 4টা বান্ধনী আছে নাই চাব লাগিব এটা দুটা ইয়াত দুটা আছে গতিকে এটো হ'ল 4টা ইয়াত এটা হাইড্ৰোজেন দিলেই হৈ গ'ল এটো কাৰ্বনৰ 1 2 3 ইফালে 4টা এটো কাৰ্বনৰ 1 2 3 4 1 2 3 4 1 2 3 4 প্ৰত্যেকৰ ক্ষেত্ৰত 4টাকে আছে গতিকে আমাৰ এটো শুদ্ধ হৈছে আৰু ইয়াত কাৰ্বন লিখি দিলো 6 হাইড্ৰোজেনো আছে কেইটা 1 2 3 4 5 6 এটো C6H6 এটো হৈছে বেনজিনৰ গঠন সংকেত এটা ছাত্ৰ ছাত্ৰীসকলে চাই লওক এটো আকৌ আঁকিবলৈ চেষ্টা কৰিব কেতিয়াবা আহে পৰীক্ষা যে বেনজিনৰ গঠন সংকেত আঁকা কেতিয়াবা আহে যে সাইক্লোহেক্সেনৰ আঁকা কেতিয়াবা সাইক্লোপেণ্টেনৰো আহিব পাৰে গতিকে মই কিছু পৰিমাণে ছাত্ৰ ছাত্ৰীসকলক নামাকৰণৰ প্ৰথম অংশটো দেখুৱাবলৈ চেষ্টা কৰিলো আৰু বহুতখিনি আছে ইয়াৰ পিছতো গতিকে ছাত্ৰ ছাত্ৰীসকলে এতিয়া যিখিনি দিছো এইখিনি মনত ৰাখিব আৰু মনত ৰাখি যিখিনি কৰিব পাৰিছে কিছুমান কৰিব দিছো সেইখিনি কৰি যদি পাৰে কমেন্ট বক্সত মোলৈ ফটো পঠাওক কিবা নোৱাৰা থাকিলে নুবুজা থাকিলে মোলৈ কোৱেশ্চন কৰক আৰু পাৰিলে যদি ভাল পাইছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰক
ইয়াৰ পিছতেই ছাবস্ক্ৰাইব কৰক আৰু তাৰ পিছতে নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকৰ লিংকত পাই যাব। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ইয়াৰ পিছৰখিনি আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকললৈ বুলি মই আগবঢ়াই দিম। ছাবস্ক্ৰাইব কৰি আপোনালোকে সেইখিনিৰ পৰা কিবা পৰিমাণে শিকিব পাৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।